তারিখ তো টাকারে তা রুটি কারে রি খ তারিখ 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 হয় ভাই লোক 22 আগষ্টত 2025 22 আগষ্টত ৰিলিজ হ'বলৈ গৈছে এখন নতুন অসমীয়া চিনেমা নামটো হ'ল তাৰিখ 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 হেল্ল' জানেনে এইখন চিনেমাত মানে কি কোনে কোনে কাম কৰিছে মানে কোনে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে যদি নাজানে চাই লওক মানে কি 1 by 1 ডিটেইলছত দ্য টপ কাষ্টাৰ অফ দ্য মুভি হেয়া তাৰিখ বলক চাই লওক তাৰিখ তো ভাই লোক এইখনে হ'ল চিনেমা তো যি কি নহওক ভাই লওক এইখন চিনেমাৰ যদি আপুনি মানে কি সেইটো চাই টপ কাষ্টাৰ চাবলৈ যায় তো এইখন চিনেমাত টপ কাষ্টিং কৰিছে আপোনাৰ অৰুণ নাথ আৰু এই কাষ্টিং কৰিছে আপোনাৰ দুৰ্লভ দত্ত নামেৰে কাষ্টিং কৰিছে অৰুণ নাথ তাৰপিছত আছে আপোনাৰ বলৰাম দাস এক্টৰ হয় এইখন চিনেমাত তাৰপিছত আছে আপোনাৰ হেয়া স্বাগতা ভৰালী এইজনী দেখিছে তাৰপিছত আছে আপোনাৰ ডক্টৰ জয়ন্ত দাস এণ্ড দ্য লাষ্ট ওৱান মানে এইজন আছে আপোনাৰ এইজন সঞ্জীৱ শৰ্মা ঠিক আছে চ' এই কাষ্টাৰ চোৱা হৈ গ'ল তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনত কোনে কোনে কি কাম কৰিছে মানে কি কোনে কাম কৰিছে কি হিচাপে কাম কৰিছে মানে দ্য ক্ৰিউ মেম্বাৰ তো এইখন চিনেমাৰ ক্ৰিউ মেম্বাৰসকল চাবলৈ গ'লে ক্ৰিউ মেম্বাৰসকল হ'ল আপোনাৰ হিমজ্যোতি পাই লওক হিমজ্যোতি তালুকদাৰ এইখন চিনেমাৰ ডাইৰেক্টৰ হিমজ্যোতি তালুকদাৰ তাৰপিছত আছে আপোনাৰ অৰুন্ধতী শৰ্মা এইজনী দেখিছে অৰুন্ধতী শৰ্মা আৰু এইখন চিনেমাৰ ই হ'ল প্ৰডিউচাৰ তাৰপিছত আছে আপোনাৰ মুক্তিষ্মান হাজৰিকা প্ৰডিউচাৰ হয় এইখন চিনেমাৰ মুক্তিষ্মান হাজৰিকা তাৰপিছত আছে তৰালী শৰ্মা হয়তো বহুতে চিনি পায় তৰালী শৰ্মা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ ছিংগাৰ তৰালী শৰ্মা যি কি নহওক মিউজিচিয়ান হয় মানে এইখন চিনেমাৰ তৰালী শৰ্মা তাৰপিছত আছে আপোনাৰ এয়া অনিৰুদ্ধ বৰুৱা গ্ৰাফাৰ হয় এইখন চিনেমাৰ অনিৰুদ্ধ বৰুৱা তাৰপিছত আছে আপোনাৰ উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য এডিটৰ এইখন চিনেমাৰ এডিটৰ এণ্ড দ্য লাষ্ট ওৱান মানে দেৱজিৎ গায়ন ছাউণ্ড ডিজাইনাৰ এইখন চিনেমাৰ ছাউণ্ড ডিজাইনাৰ হ'ল মানে কি দেৱজিৎ গায়ন চ' বাকী তো বাকী আৰু কমনো কি ভাই লোক তো বাকী যি আছিল এয়াই তো যি কি নহওক ভাই লোক এইখন চিনেমাৰ ওপৰত আপোনাৰ মতামত কি চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম ঠিক আছে তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগতে এটা লাইক কৰি দিব টু লাইক মানে এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে